আজি আমি ইয়াত সমবেত হৈছোঁ আমাৰ প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ প্ৰগ্ৰেছখিনি জনাবৰ কাৰণে আমি ইয়াত আজি আপোনালোকক আমন্ত্ৰণ জনাই আনিছোঁ। আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ ৰাজ্যিক ভিত্তিত আৰু আমাৰ জিলা ভিত্তিত আমাৰ প্ৰধানমন্ত্ৰী আৱাস গৃহ কিমান ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈছে, কিমান বাকী আছে, তাৰ এটা সমীক্ষা আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ। মই পোনপ্ৰথমে আমাৰ ৰাজ্যিক ভিত্তিত আপোনালোকক জনাব বিচাৰিছোঁ, আমাৰ হাউচ চেংচন এজ অন ডেট 19,49,430টা হৈছিলে। তাৰে ভিতৰত কমপ্লিট হৈছে 16,04,677টা আৰু এই 19,49,430টাৰ ভিতৰত কমপ্লিট হোৱাটো বাদ দিলে আমাৰ প্ৰায় 3,44,753টা ঘৰ ইতিমধ্যে চলি আছে। কাম সম্পূৰ্ণ হোৱা নাই, এইটো অনগোয়িং হিচাপে আছে। আৰু যোৱা 30 মাহত অৰ্থাৎ মে' মাহৰ 10 তাৰিখৰ পৰা ডিচেম্বৰৰ 5 তাৰিখলৈকে আমাৰ 12,369টা ঘৰ ইতিমধ্যে আমাৰ কমপ্লিট হৈছে। গতিকে আমাৰ এইটো বৰ সন্তুষ্টিৰ কথা যে আমি 12 লাখ ঘৰ ইতিমধ্যে 30 মাহত সম্পূৰ্ণ কৰিব পাৰিছোঁ। আৰু আমি যদি জিলা হিচাপত জিলা ভিত্তিত যদি চাবলৈ যাওঁ তেতিয়াহ'লে হাউচ চেংচন হৈছিলে আজিৰ ডেটলৈকে চেংচন হৈছিলে 73,326টা, হাউচ কমপ্লিট হৈছে 42,055টা, অনগোয়িং আছে 31,271টা আৰু ইতিমধ্যে হাউচ কমপ্লিট হৈছে 33,389টা। গতিকে আমাৰ কিছু সংখ্যক বাকী ৰৈ গৈছে আৰু কিছু কাম চলি আছে। এই চলি থকা কামখিনি আমাৰ নিৰ্ধাৰিত সময়ত আমি কামখিনি উলিয়াব পাৰিম বুলি আমি ভাবিছোঁ আৰু ইতিমধ্যে আমি বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত গ্ৰহণ কৰিছোঁ যাতে আমাৰ নিৰ্ধাৰিত সময়ত এই কামখিনি সম্পূৰ্ণ কৰি উলিয়াব পাৰোঁ। বেনিফিচিয়াৰী যিটো SCCC ডাটা 2011 বেছড অন ডেট চেঞ্চাছ যিটো ৰিপৰ্ট থাকে তাৰ ওপৰতে আমাৰ চিলেকশ্যন হয় আৰু তাত ৱেটিং লিষ্টটো থাকে। তেনেকৈ পৰ্যায়ক্ৰমে ৱেটিং লিষ্টত থাকি আমাৰ SCCC ডাটা 2011ক বেছ কৰি পেলাই আমাৰ বেনিফিচিয়াৰীখিনি হিতাধিকাৰীখিনি নিৰ্বাচিত কৰা হয়। লিষ্টখিনিতো এনেই গ্ৰাম সভাত বস্তুখিনি আলোচনা কৰা হয় আৰু SCCC ডাটা 2011ৰ যিখিনি ডাটা থাকে সেইটোৰ ওপৰত আলোচনা কৰাৰ পিছত কেতিয়াবা কিছুমান নাম কৰ্তনো যায়, কাৰণ তাত কিছুমান নীতি নিৰ্দেশনা আছে, নিয়মাৱলী আছে। কোনোবা এজন যদি BPL আছিলে বা যিখিনি গাইডলাইনত তাৰ পইণ্ট আছিলে সেইখিনি যেতিয়া 2011 চনৰ পৰা আজি প্ৰায় 2023 চন হ'ল, গতিকে তাৰ সেই সময়ৰ ভিতৰত সেই অন্তৰ্ভুক্তি নহৈ পেলাই তাৰ ওপৰত গুচি যাব পাৰে, তেতিয়া তেনেকৈ ছিষ্টেমেই কিছুমান বস্তু অগ্ৰাহ্য কৰে। ক্ৰাইটেৰিয়া আৰু আছে নেকি? বেনিফিচিয়াৰী চিলেকশ্যন হ'ব লাগিলে কিবা ক্ৰাইটেৰিয়া আছে? বেনিফিচিয়াৰী চিলেকশ্যন হ'ব লগাটো থাকিলে তেনেকুৱা থাকেই। আপোনাৰ দুচকীয়া বাহন থাকিলে তেওঁ নিৰ্বাচিত হ'ব নোৱাৰে, যদি তেওঁ APL হয় তেতিয়া নাপায়, ঘৰত যদি চাকৰিয়াল থাকে তেতিয়াহ'লে তেওঁ নাপায়। গতিকে দেখা যায় যে 2011 চনৰ চেঞ্চাছৰ যিটো সমীক্ষা সেই সমীক্ষাৰ পিছলৈ এই প্ৰায় সুদীৰ্ঘ কালত আপোনাৰ প্ৰায় 12 বছৰ নহয় জানো, 12 বছৰ কালত বহুতৰ APLৰ পৰা BPLৰ পৰা APLলৈ যায়, কাৰোবাৰ দুচকীয়া বাহন আহি পেলাই ঘৰত থাকেহি, কাৰোবাৰ ফ্ৰিজ থাকে, এনেকুৱা আমাৰ যিখিনি তাত আছে সেইখিনি চাই পেলাই আমাৰ পিছত আকৌ যেতিয়া চিলেকশ্যন হয়, গাঁও সভাত আলোচনা হয়, তাৰ পিছতো এটা ভেৰিফিকেশ্যন হয়। ধন্যবাদ। क्रिसमासनि बाम्पार अफार उदालगुरि नोगोरनि शंकरदेव मिशन हाई स्कुलनि साखाथियाव थानाय रेगे-रेगां दख'ना गलायाव लटाइ, FNF, महर ब्रेन्ड, बिबार ब्रेन्ड, आर'नाइ ब्रेन्ड, जुरिपान, माथानि बायदि बायदि रोखोमनि दख'ना, आर'नाइ ब्लाउस, फालि आरो बर'नि साबसिन हामसिन आगरनि जिफोरखौ हलसेल आरो रिटेल मोन्नैबो बेसेनाव बायनो हागोन। बेनि थाखाय नोंथाङा 7896313108 एबा 8471820909 जानबुं नाम्बाराव सुलाद लानो हागोन।